ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগতে তোমালোকক এছাৰ্টিভ সেন্টেন্স, ইণ্টাৰোগেটিভ সেন্টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি আমি ইম্পাৰেটিভ সেন্টেন্সৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। আশা ৰাখোঁ তোমালোকৰ সকলোৰে উপকাৰ হ'ব। ইম্পাৰেটিভ সেন্টেন্স, IMPERATIVE, ইম্পাৰেটিভ সেন্টেন্স। ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱাৰ লগে লগে আমি সেইবিলাক সেন্টেন্সক বুজো যিবিলাক সেন্টেন্সে কোনো এটা আদেশ বা কোনো উপদেশ বা কোনো অনুৰোধ কৰা বুজায় বা কোনো সানুনয় প্ৰাৰ্থনা, যাক ইংলিছত এন্ট্ৰিটি বুলি কয়, তেনেকুৱা অৰ্থ প্ৰকাশ কৰা বাক্যবিলাকক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ। এতিয়া ডেফিনিশ্যন। A sentence that expresses an order or command, a request or an advice. A sentence that expresses an order or command, a request or an advice is called imperative sentence. ইম্পাৰেটিভ সেন্টেন্স হৈছে সেই ধৰণৰ বাক্য যিবিলাক বাক্যই কোনো এটা আদেশ বা কোনো উপদেশ বা কোনো পৰামৰ্শ বা অনুৰোধ বুজায়, তেনেকুৱা বাক্যবিলাকক আচলতে ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয়। এই ইম্পাৰেটিভ সেন্টেন্সত উদাহৰণ কেইটামান আমি লৈ লওঁ। Go there, come here, বা do your homework regularly, etc. Go there, তালৈ যোৱা, come here, ইয়ালৈ আহা, বা do your homework regularly, তোমাৰ গৃহকাৰ্য নিয়মিতভাৱে কৰা, এইবিলাক হৈছে ইম্পাৰেটিভ সেন্টেন্সৰ উদাহৰণ। আৰু এই ইম্পাৰেটিভ সেন্টেন্স গো দিয়াৰ বুলি কোৱাৰ লগে লগে এটা অৰ্ডাৰ নাইবা কমেণ্ট প্ৰকাশ কৰিছে, কোনো এটা আদেশ, এই বাক্যটোৱে কোনো এটা আদেশ দিয়া অৰ্থ প্ৰকাশ কৰিছে। 2 নম্বৰে কাম হিয়াৰ বুলি কওঁতে এইটো এটা আদেশেই হয়। ডু ইউৰ হোমৱৰ্ক ৰেগুলাৰলি, ইটছ এন এডভাইচ। এনেকুৱা ধৰণৰ আৰু এনেকৈ হ'ব। প্লিজ গো ডিয়াৰ, চাপোজ এইটো বাক্য লোৱা, প্লিজ গো ডিয়াৰ, প্লিজ গো ডিয়াৰ, এইটো এটা হৈছে আমাৰ ৰিকুৱেষ্ট, অনুগ্ৰহ কৰি তালৈ যোৱা। অনুগ্ৰহ কৰি তালৈ যোৱা বুলি কোৱাৰ লগে লগে এইটো এটা অনুৰোধ বুজায় বা ৰিকুৱেষ্ট বুজায়। সেইকাৰণে এনেকুৱা ধৰণৰ যিবিলাক সেন্টেন্সে কোনো এটা আদেশ বা কোনো উপদেশ বা কোনো পৰামৰ্শ বুজায় বা কোনো আদেশ, অনুৰোধ বা যদি উপদেশ বুজায়, তেনেকুৱা ধৰণৰ বাক্যবিলাকক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ। এটা কথা মনত ৰাখিব লাগে, ইম্পাৰেটিভ সেন্টেন্সত সদায় এই যে আমি উদাহৰণবিলাক দিলোঁ, ইয়াতে চোৱা, গো ডিয়াৰ, কাম হিয়াৰ, ডু ইউৰ হোমৱৰ্ক ৰেগুলাৰলি বা প্লিজ গো ডিয়াৰ, এই বাক্যবিলাকত এটা কথা দেখিলে মন কৰিবা, ইয়াতে ছাবজেক্ট যিটো আছে, ছাবজেক্টটো সদায় উজ্জ্বল থাকে। প্লিজ ইউ গো ডিয়াৰ, মানে ইউটো সদায় উজ্জ্বল থাকে। আৰু বেছিভাগ ক্ষেত্ৰতে ইম্পাৰেটিভ সেন্টেন্সৰ ছাবজেক্টবিলাক ইউ হয়। এতিয়া ইউটো লগাই আমি যদি কৰোঁ, তেতিয়া আমাৰ বুজাত সুবিধা হৈ যায়। গো ডিয়াৰ বুলি কওঁতে ইউ গো ডিয়াৰ, তুমি তালৈ যোৱা, তাৰমানে এটা আদেশ। গতিকে ইউ কাম হিয়াৰ বুলি কওঁতে তুমি ইয়ালৈ আহা, তুমি ইয়ালৈ আহা বুলি কওঁতে ইউ এটা আদেশ। আৰু ইউ ডু ইউৰ হোমৱৰ্ক ৰেগুলাৰলি, তুমি তোমাৰ গৃহকাৰ্য নিয়মিতভাৱে কৰা, তেতিয়া এইটো এটা এডভাইচ বুজায়। গতিকে এই গোটেই সেন্টেন্সবিলাকৰ
সদায় সাবজেক্টটো ইউ হয় বেছিভাগ ক্ষেত্ৰতে ইউ এইটো সদায় মনত ৰাখিব লাগিব সাবজেক্টটো সদায় উজ্জ্ব হৈ থাকে আৰু মোস্ট কেसेस এই সাবজেক্টটো ইউ হয় গতিকে এই এটা কথা মনত ৰাখিবলৈ কথা দ্বিতীয়তে আৰু এটা কথা আছে চোৱা এই সেন্টেন্স বিলাকৰ পিছত সদায় আমি ফুল স্টপ দিওঁ ফুল স্টপ পূৰ্ণ বিৰতি চিন অসমীয়াত কয় বা দাৰি বুলি কয় গতিকে এনেকুৱা ধৰণে আমি ইম্পাৰেটিভ সেন্টেন্স বিলাকত সদায় ফুল স্টপ দিওঁ এইটো মনত ৰাখিবলৈ কথা দ্বিতীয়তে আৰু এটা কথা চোৱা আমি যদি ইয়াক আমি আগতে আলোচনা কৰিছিলোঁ সেন্টেন্সৰ পাৰ্টস বিলাক যে আলোচনা কৰিছিলোঁ ইয়াত পাৰ্টস বুলি কওঁতে আমি এই সেন্টেন্সটো যদি লওঁ গো ডিয়াৰ সাপোজ এই বাক্যটো গো ডিয়াৰ বুলি কওঁতে আমি এই ইম্পাৰেটিভ সেন্টেন্সৰ যেতিয়া বাক্যবিলাকত পাৰ্টস যেতিয়া আমি ফাইণ্ড আউট কৰিম তেতিয়া আমি চাই লওঁ এইটো সাবজেক্ট এইটো প্ৰেডিকেট আমি আগতে কৈছিলোঁ যে সেন্টেন্সৰ দুটা পাৰ্টস থাকে এটা সাবজেক্ট আনটো প্ৰেডিকেট আমি যদি ইম্পাৰেটিভ সেন্টেন্সবিলাকৰ কথা ক'বলগীয়া হয় তেতিয়া আমি লক্ষ্য কৰিম যে ইম্পাৰেটিভ সেন্টেন্সৰ সাবজেক্টটো সদায় ইউ হয় আৰু ইউটো এই সাবজেক্টটো সদায় উজ্জ্বল হৈ থাকে এনে চোৱা ইউ গো ডিয়াৰ এই পাৰ্টটো হৈছে প্ৰেডিকেট তাৰপিছত আকৌ ডু ইউৰ হোমৱৰ্ক যদি আমি এনেকৈ কওঁ ইয়াৰো সাবজেক্টটো ইউৱে হয় তুমি তোমাৰ গৃহকাৰ্য কৰা বা ঠিক তেনেকৈ প্লিজ গো ডিয়াৰ বা প্লিজ ডু ইট ফৰ মি ডু ইট প্লিজ যদি আমি এনেকৈ কওঁ তেতিয়া ইয়াৰো সেই সাবজেক্টটো ইউৱে হয় গতিকে এটা কথা স্পষ্ট যে ইম্পাৰেটিভ সেন্টেন্সৰ সদায় সাবজেক্টটো উজ্জ্ব থাকে আৰু বেছিভাগ ক্ষেত্ৰতে এই সাবজেক্টটো ইউ হয় প্ৰথম কথা আৰু দ্বিতীয়তে মনত ৰাখিবলৈ কথা কি যে ইম্পাৰেটিভ সেন্টেন্সৰ বাক্যটোৰ শেষত এট দ্য এণ্ড অফ দ্য সেন্টেন্স উই শুড পুট এ ফুল ষ্টপ মনত ৰ'বনে গতিকে এইটো হৈছে আমাৰ ইম্পাৰেটিভ সেন্টেন্সৰ কথা গতিকে এনেকুৱা ইম্পাৰেটিভ সেন্টেন্সৰ আমাৰ এটা বহুত উদাহৰণ আছে যিবিলাক উদাহৰণ পঢ়িলে আমি গম পাওঁ এই সেন্টেন্সবিলাকে একো একোটা আদেশ নাইবা উপদেশ নাইবা কোনো অনুৰোধ কৰা বুজায় গতিকে আশা কৰোঁ তোমালোকে ইম্পাৰেটিভ সেন্টেন্সৰ কথাখিনি বুজি পাইছা আৰু পিছলৈ আমি তোমালোকক ইয়াৰ পিছত এক্সক্লেমেটৰী সেন্টেন্স আৰু অপাৰেটিভ সেন্টেন্স আৰম্ভ কৰিম গতিকে আজি আমি ইম্পাৰেটিভ সেন্টেন্সতে এৰিলোঁ আজি যদি কিবা প্ৰব্লেম হয় বুজাত তেনেহ'লে মোক কমেণ্ট কৰিবা মই পিছত তোমাক বুজাই দিম থেংক ইউ